Hi guys, welcome back to the channel. মোৰ নাম শুভম। আজি ক্লাছত আমি ক্লাছ 10ৰ NCERT বুকৰ মেথছ বুক NCERT মেথছ বুকৰ আমি ইম্পৰ্টেণ্ট কুৱেশ্যনছবোৰ টিক কৰিম ঠিক আছে। চ' লেটছ বিগিন টুডেজ ভিডিঅ'। মই জানো তোমালোকে ইম্পৰ্টেণ্ট কুৱেশ্যনৰ কাৰণে মানে বহুত ৱেইট কৰিছিলা। অফলাইন ক্লাছত আমি ষ্টুডেণ্টবোৰক ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ দি দিলোঁ। এতিয়া বুকৰ পৰাই টিক কৰিম চব ইম্পৰ্টেণ্ট কুৱেশ্যনছ। মই বুকখন ওলাই লৈছোঁ। So let's begin today's class. আৰু তোমালোকে যদি সাবস্ক্ৰাইব কৰা নাই শৰ্মা স্যাৰ, do subscribe the channel and share this video with your friends. So প্ৰথম চেপ্টাৰ আমাৰ ৰিয়েল নাম্বাৰ। ৰিয়েল নাম্বাৰত এক্সাম্পল নম্বৰ 7, এক্সাম্পল নম্বৰ 9, এক্সাম্পল নম্বৰ 10 টিক কৰি লোৱা। আৰু 1.2 এক্সাৰচাইজ 1.2ৰ 4 কুৱেশ্যন নম্বৰ 4, কুৱেশ্যন নম্বৰ 5, কুৱেশ্যন নম্বৰ 6 আৰু কুৱেশ্যন নম্বৰ 7 টিক কৰা। আৰু 1.3 1.3ৰ কুৱেশ্যন নম্বৰ 2 আৰু কুৱেশ্যন নম্বৰ 3ৰ ৰোমান 3 টিক কৰি লোৱা ঠিক আছে। এতিয়া লেটছ মুভ টু দ্য নেক্সট চাপ্টাৰ উইচ ইজ আৱাৰ পলিনমিয়েলছ। পলিনমিয়েলছত এক্সাম্পল নম্বৰ 2 টিক কৰা, এক্সাম্পল নম্বৰ 2 আৰু এক্সাম্পল নম্বৰ 2.1ৰ কুৱেশ্যন নম্বৰ 1 টিক কৰা আৰু এক্সাম্পল নম্বৰ 2.2ৰ কুৱেশ্যন নম্বৰ 1ৰ ৰোমান 3 আৰু ৰোমান 4 আৰু কুৱেশ্যন নম্বৰ 2ৰ ৰোমান 1 আৰু ৰোমান 5 টিক কৰি লোৱা ঠিক আছে। Now, let's move to the next chapter, which is our pair of linear equations in two variable. ইয়াত example number 11 আৰু 13 টিক কৰা, example number 11 আৰু 13 আৰু exercise 3.1ৰ question number 2 আৰু 3.2ৰ question number 5 টিক কৰা আৰু exercise 3.3ৰ question number 2 টিক কৰা আৰু question number 3ৰ ৰোমান 4 টিক কৰি লোৱা ঠিক আছে। এক্সাম্পল নম্বৰ 11 আৰু 13 টিক কৰি আছে কৰি লোৱা, ইম্পৰ্টেণ্ট হয়। 3.5ৰ কুৱেশ্যন নম্বৰ 2ৰ ৰোমান 1 ৰোমান 2 দুটা ইম্পৰ্টেণ্ট আৰু কুৱেশ্যন নম্বৰ 4ৰ 3 আৰু 4 ইম্পৰ্টেণ্ট, ৰোমান 3 আৰু ৰোমান 4 ঠিক আছে। এতিয়া লেটছ মুভ টু দ্য নেক্সট চাপ্টাৰ ইজ কোৱাড্ৰেটিক ইকুৱেশ্যন। ইয়াত এক্সাম্পল এটাই ইম্পৰ্টেণ্ট, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, এক্সাম্পল নম্বৰ 15 বহুত ইম্পৰ্টেণ্ট আৰু কুৱেশ্যন এক্সাৰচাইজ 4.1ৰ কুৱেশ্যন নম্বৰ 1ৰ 7 আৰু কুৱেশ্যন নম্বৰ 7 আৰু 8 ইম্পৰ্টেণ্ট আৰু কুৱেশ্যন নম্বৰ 2 এক্সাৰচাইজ 4.1ৰ কুৱেশ্যন নম্বৰ 1ৰ 7 আৰু 8 ইম্পৰ্টেণ্ট আৰু কুৱেশ্যন নম্বৰ 2 4 ইম্পৰ্টেণ্ট ঠিক আছে, ৰোমান 4 ইম্পৰ্টেণ্ট আৰু 4.2ৰ কুৱেশ্যন নম্বৰ 5 আৰু কুৱেশ্যন নম্বৰ 6 টিক কৰি লোৱা, লাষ্টৰ 5 আৰু 6 টিক কৰি লোৱা। 4.3ৰ কুৱেশ্যন নম্বৰ 3ৰ ৰোমান 2 টিক কৰা আৰু 5, 8, 9, 10 কুৱেশ্যন নম্বৰ 5, 8, 9, 10 টিক কৰি লোৱা, ইম্পৰ্টেণ্ট হয়। আৰু এক্সাৰচাইজ 4.4ৰ কুৱেশ্যন নম্বৰ 2 ইজ ইম্পৰ্টেণ্ট অ'কে। arithmetic progression next chapter আমাৰ chapter number 5, chapter number 5ৰ example number 6, 9 আৰু 16 important example number আৰু exercise 5.2 চাব গ'লে আমাৰ 5.2ৰ 5.2 টিক কৰা, 6, 11, 12, 13 ঠিক আছে, 6, 11, 12, 13 কৰিলা, 15, 16, 17, 20 টিক কৰি দিয়া, ইম্পৰ্টেণ্ট হয়। আৰু 5.3 চাব গ'লে 5.3ৰ 9, 10, 11, 15, 16, 17, 18, 19 ইম্পৰ্টেণ্ট ঠিক আছে।
9, 10, 11, 15, 16, 17, 18, 19. 16, 17, 18 আৰু 19 important হয়. Okay, let's move to the next chapter, which is our triangle, chapter number 6. ইয়াত theorem আছে, right? Theorem 6.12 চাই যাবা অলপ, আৰু 6.2 চাই ল'বা অলপ, ঠিক আছে? অকল statement কেইটা চাই ল'বা, কোনটো কি হয় অলপ চাই ল'বা, হৈ যাব ইয়াত। আৰু example 378 চাবা, ঠিক আছে? example 378 আৰু 6.2 চাব গ'লে ইয়াত 3, 5, 6, 9, 10, 3, 5, 6, 9, 10 আমাৰ important question, 6.2 exercise 6.2, আৰু exercise 6.3 আমাৰ 4, 6, 8, 9, 10, 4, 6, 8, 9, 10, 4, 6, 8, 9, 10 আৰু 11, 13, 15, 16 is our important, okay, is our important questions triangle chapter ৰ পৰা 6.3. এতিয়া হৈ গ'ল let's go to the next chapter, which is chapter number 7. Chapter number 7 or example number 4, 5, 7, 10 important. Example 4, example 5, example 7, example 10 important. আৰু 7.1 or চাব গ'লে আমাৰ question 5 important আৰু question 6 or Roman 1 is important, আৰু 7, 8, 9, 10, ঠিক আছে? 7, 8, 9, 10 এইকেইটা important. আৰু 7.2 চাব গ'লে আমাৰ 3, 5, 6, 7, 8, ঠিক আছে? 3, 5, 6, 7, 8 is important. 3, 5, 6, 7, 8 is important. 7.2. Let's move to the next chapter, which is Introduction to Trigonometry. Here, important চাব গ'লে example number 5, 13 and 15 is important. Example 5, 13 and 15. আৰু 8.1 or চাব গ'লে আমাৰ চোৱা 8.1 or 6, 8, 9, 10 important আমাৰ 6, 8, 9, 10. Question number 6, 8, 9, 10 important. আৰু 8.2 question 1 or Roman 4 আৰু Roman 5 is important. Roman 4 and 5 is important. আৰু question 3 is important. Question 3 is important. 8.4 or 8.4 ৰ পৰা exercise 8.4 ৰ পৰা আমাৰ 5 important. Question 5 or 3, 5, 6, 7, 8, 9 এইকেইটা important. এইটো মানে 5 ৰ সবকেইটা ভালকে চাই যাবা। ইয়াত ইম্পৰ্টেণ্ট মানে আৰু চেম্পলবোৰৰ পৰা যদি চাওঁ বেছিভাগ এইবোৰে আহিলে 3, 5, 6, 7, 8, 9 এইবোৰ বেছিকে আহিলে, বাট চবকেইটা চাই যাবা আৰু, ঠিক আছে? টিক মাৰা থাকিলে টিক মাৰিলো আৰু 3, 5, 6, 7, 8, 9. Fine. Let's move to the next chapter, which is chapter 9, some applications of trigonometry. Some applications of trigonometry. Application of trigonometry. Example 2, 4, 2, 4, 5, 6 is important. আৰু 9.1 or 2, 7, 8, 9, 10, 11, 12, 13, 15 important হয়, ঠিক আছে? Let's move to the next chapter, which is circles. Chapter number 10. ইয়াত theorem চাবা 10.1 আৰু 10.2 theorem statementবোৰ চাই ল'লে হৈ যাব। আৰু example number 2, 3, 8 চাবা 2, 3, 8 আৰু 10.2 4, 5 10.1 ৰ একো নাই দে। 10.2 4, 5, 8, 9, 10, 11, 13 ঠিক কৰি লোৱা। 4, 5, 8, 9, 10, 11, 13. Let's move to the next chapter, which is areas related to circles, chapter number 12. Chapter number 12 ত example number 3 ঠিক কৰা important হয়। আৰু 12.1 ৰ exercise 12.1 ৰ question number 4 is important. 12.2 আমাৰ 2, 3, 5, 6, 7, 8, 10, 12 ঠিক আছে? 2, 3, 5, 6, 7, 8, 10, 12 is important. Okay, let's move to the next chapter, which is ইয়াত এৰিয়াছ এইটো চাৰ্কেলত 12.2 ৰ পৰা চাবা ভালকে 12.2 ইয়াত টিক কৰাটো কৰিলে 2, 3, 5, 6, 7, 8, 10, 12 ঠিক আছে? এতিয়া হৈ গ'ল আমাৰ সাৰফেস এৰিয়া এণ্ড ভলিউমছ। ইয়াত এক্সাম্পল নাম্বাৰ
2 3 4 5 6 example number 2 3 4 5 6 চাবা আৰু 13.1 or 1459 ঠিক কৰি লোৱা 1459 question number 1459 আৰু 13.2 2357 2357 is important. Let's move to the next chapter, which is statistics. Statistics or example number 18 tick kora important hoy aru 14.1 or 359 question 359 aru 14.2 6 important question number 6 aru 14.3 234 important 234 is important ঠিক আছে 2 3 and 4 okay. Let's move to the next chapter, which is probability. बहुत easy chapter হয় probability. ইয়াত তো important নিদিলেও হয়, এই বহুত easy chapter চবকেইটাই পাৰিব চাগে, but ঠিক মাৰি লোৱা তেতিয়া আমি কৰিছো ন. example number 9 ঠিক আছে, example number 9 আৰু example number 13 important হয় আৰু 15.1 or 5 9 11 question number 5 question number 9 question number 11 question number 12 15 আৰু 16 ঠিক কৰি লোৱা ঠিক আছে, এইকেইটা আমাৰ important 5 9 11 12 15 16 is important. So আমাৰ হৈ গ'ল important questions. তোমালোকে বুকখন ভালকে চাবা, সবকেইটা কোৱেশ্চন চাবা, বাট যোনবোৰ মই ইম্পৰ্টেণ্ট ঠিক কৰিলো এইবোৰ অলপ বেছি ভালকে চাবা. So with this I'm going to end today's class. Thank you guys, thank you so much. If you didn't subscribe Sharma sir, do subscribe the channel and share this video with your friends. Thank you, God bless.